নমস্কাৰ দৰ্শকসকল, মই বৰটেঙা স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই আবেলিৰ ইণ্টাৰভিউটোলৈ। আমাৰ মাজত আজি উপস্থিত আছে খুব কম সময়ৰ ভিতৰত জনপ্ৰিয় হোৱা গোপন শইকীয়া। নমস্কাৰ। গোপন দা, আপুনি যে ইমান কম সময়ৰ ভিতৰত জনপ্ৰিয় হ'ল তাৰ ওপৰত আপুনি কি ক'ব? ধন্যবাদ জনাইছোঁ আপোনালোকক মোক নিমন্ত্ৰণ কৰাৰ বাবে, আৰু লগতে মই সমূহ দৰ্শকপ্ৰেমী ৰাইজক মোৰ হিয়াৰ ভৰা মৰম যাচিলোঁ। আৰু ৰাইজসকলে মোৰ গানবিলাক ইমান সোনকালে মৰম দিয়াৰ বাবে সমূহ ৰাইজক মোৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেতিয়াহ'লে গোপন দা, আমি গান এটাকে শুনি লওঁ নে কি কয়? বিখ্যাত কণ্ঠশিল্পী তলুকদাৰ এটা গান মই অলপ গুণগুণাই দিছোঁ, যদি কিবা ভুল হয় ক্ষমা কৰি দিব। টংক চাৰে অংক শিকাই নিয়ম নীতি নাই, একেখন চকীতে দুয়ো বহি কৰে লিলিমাই। বাপেকে দিন বেৰৰ ফুটাই আছিল জুমি চাই, টংক চাৰে অংক জপাই আছিলে চুমা খাই। এই টংক চাৰে অংক শিকাই নিয়ম নীতি নাই, একেখন চকীতে দুয়ো বহি কৰে লিলিমাই। বাপেকে দিন বেৰৰ ফুটাই আছিলে জুমি চাই, টংকৰ চাৰে অংক জপাই আছিলে চুমা খাই। গোপন দা, আপুনি যে গান গাবলৈ যে আপুনি শিকিলে, আপুনি কোনোবা গুৰুৰ পৰা শিকিছিলে নে আপুনি কেনেদৰে আপুনি এই গানৰ জগতত আহিলে, অকণমান ক'ব নেকি বাৰু? আচল কথা ক'বলৈ গ'লে মোৰ গুৰু কোনোৱে নাছিলে। মই আপোনাৰ নিজে অনুশীলন কৰি মই গান শিকা, আপোনাৰ হাগিব যাওঁতেও মই গান গাইছিলোঁ, মুতিব যাওঁতেও গান গাইছিলোঁ, মই ঘৰৰ কাম কৰোঁতেও গান গাইছিলোঁ, হাজিৰা কাম কৰোঁতেও গান গাইছিলোঁ, কিবা নহয় কিবা সৰু সুৰা কাম যি কাম কৰি থাকোঁতেও মই গান গাইছিলোঁ। আৰু এনেদৰে মই গান গাই গাই মই শিকা। আচলতে মোৰ কোনো গুৰু নাছিলে। গোপন দা, আপুনি ক'ত ক'ত গান গাবলৈ সুবিধা পাইছিলে তাৰ ওপৰত এনেই অকণমান ক'ব নেকি বাৰু? হয়, মই আপোনাৰ অসমীয়াটো প্ৰায় গানেই গাইছোঁ বাৰু। আৰু মোক বলিউডতো মোক গান গাবলৈ মাতিছিলে, মোৰ ঘৰত আহিছিলে। মই এফালে অসমীয়া গান এটাত লাগি আছিলোঁ, সেইটো কাৰণে যাব নোৱাৰিলোঁ। ভৱিষ্যতে চাওঁ কি হয়। ধন্যবাদ জনালোঁ গোপন দা, আপোনাৰ মূল্যৱান সময়কণ আমাক দিয়াৰ বাবে। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।